নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলো ভালে আছে? আজি এটা ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। ভাল খবৰটো আপোনালোকে নিশ্চয় টাইটেল আৰু থাম্বনেইল দেখি গম পালে। তো বন্ধুসকল, আমাৰ সকলো মৰমৰ ৰবি শৰ্মা দাৰ ভাগৰ এখন নতুন ছবি আহি আছে বুলি আপোনালোকে নিশ্চয় গম পায়, আৰু ছবিখনৰ নাম হৈছে ৰঘুপতি। হয় বন্ধুসকল, ৰঘুপতি নামৰ ছবিখন আপোনালোকে নিশ্চয় গম পাইছিলে, শ্বুটিং চলি আছিলে আৰু ইতিমধ্যে শ্বুটিং কাম শেষ হৈছে। আপোনালোকৰ মাজলৈ ৰবি শৰ্মা দাই ৰঘুপতিৰ পোষ্টাৰো ৰিলিজ কৰি দিছিল। তো বন্ধুসকল, কথাটো হ'ল যে ৰঘুপতি আপোনালোকে কেতিয়াকে চাব পাব। তো বন্ধুসকল, ৰঘুপতিৰ বিষয়ে আমাৰ সকলো মৰমৰ ৰবি শৰ্মা দাই কি কৈছে অলপ চাই লওঁ আহক, তাৰপিছত কথা পাতি আছো আহক। এই ৰঘুপতি ছবিখন আপোনালোকে কেতিয়াকে চাব পাব। তো বন্ধুসকল, ৰবি শৰ্মাই জনাইছে যে এই ছবিখন আপোনালোকৰ মাজলৈ অতি সোনকালে আহিব। তো বন্ধুসকল, ৰিলিজ ডেটটো এতিয়া কনফাৰ্ম কৰি দিয়া নাই। আপোনালোকে নিশ্চয় জানে এতিয়া কৰোণাৰ বাবে চিনেমা হলসমূহ ভালদৰে চলা নাই, যিহেতু ভালদৰে চলিব আৰু আপোনালোকৰ মাজলৈ আহি আছে ৰঘুপতি নামৰ ছবিখন। তো বন্ধুসকল, আপোনালোকে ছবিখনৰ বাবে কিমান এক্সাইটেড হৈ আছে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু আপোনালোকক জনাই দিওঁ যে ৰঘুপতি ছবিখনৰ এটা আপডেট আপোনালোকৰ মাজলৈ আনিবলৈ চেষ্টা কৰিম। তো বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিল, আৰু নেক্সট ভিডিঅ' লগ পাই আছে। বাই বাই, টাটা, জয় হিন্দ এণ্ড জয় আই অসম।